সপোন আৰু বাস্তৱতা কি অদ্ভুত বস্তু। সপোনে মানুহক জীয়াই থাকিবলৈ শিকায় আৰু বাস্তৱতাই মানুহক কান্দিবলৈ শিকায়। কি জীৱন আমাৰ নহয়নে? কিছুমান সম্পৰ্ক আৰম্ভ হোৱাৰ আগতেই শেষ হৈ যায়। কিছুমান মানুহ আপোন হোৱাৰ আগতেই পৰ হৈ যায়। কিছুমান গল্প অসমাপ্ত থাকি যায়। সেইবুলি কাৰোৰ জীৱন কেতিয়াও থমকি ৰৈ থকা নাই। চলিছে জীৱন, মাথো ৰৈ গৈছে মানুহৰ মন। জীৱনত যাক এবাৰ মনৰ পৰা ভাল পোৱা যায় তাক পাহৰি যোৱাটো ইমান সহজ বিষয় নহয়। জীৱনৰ অন্তিম দিনলৈকে মনত থাকি যায়। নিজতকৈও বেছি কাৰোবাক ভাল পোৱাৰ পাছতো যদি কোনোবাই আপোনাক দুখা দিয়ে বা সলনি হৈ যায়, তেতিয়া আপুনি হাঁহিমুখে নিয়তিৰ ওপৰত বিচাৰ দিয়ক। আপুনি য'তেই নাযাওক কিয় আপোনাৰ স্মৃতিবোৰ আপোনাৰ সঙ্গী হৈ থাকি যাব আজীৱন। সলনি হৈছোঁ দুয়োজনেই, তুমি ইচ্ছা কৰি আৰু মই বাধ্যত পৰি। চব ভালপোৱাৰ বিনিময়ত ভালপোৱা পোৱা নাযায়। কিছুমান ভালপোৱাৰ বিনিময়ত আঘাতো পোৱা যায়। কথা পাতিবলৈ সময়ৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় ইচ্ছা। চোৱাৰ ভাগ্য সকলোৰে থাকিলেও পোৱাৰ ভাগ্য সকলোৰে নাথাকে। যিয়ে আপোনাক ধোকা দিছে, সলনি হৈ গৈছে, চাব সিও অন্য এজনৰ পৰা দুখা খাব। অপেক্ষা মাথো সময়ৰ। শৰীৰৰ স্পৰ্শ নহয়, চকুলো চাই মন স্পৰ্শ কৰাৰ নামেই ভালপোৱা। হৃদয়ত আছে কিন্তু কপালত নাই। কিছুমান ভালপোৱা যেন এনেকৈয়ে শেষ হৈ যায়। আঘাত পাহৰি গলেও আঘাত দিয়া মানুহজনক কেতিয়াও পাহৰিব পৰা নাযায়। জীৱন কাৰোৰ কাৰণে ৰৈ নাথাকে, কিন্তু মনটো মাজে মাজে ৰৈ যায় প্ৰিয় মানুহটিৰ অপেক্ষাত। ভালপোৱা মানুহটিৰ স্মৃতিবোৰে ভৰকৈ আমনি কৰে। টোপনি গলে জগোৱাই দিয়ে আৰু সাৰ পাই থাকিলে কন্দুৱাই দিয়ে। অবুজন মনটোৱে তাকেই ভাল পায় যিয়ে বাৰে বাৰে কন্দুৱাই থাকে। শৰীৰটো চবেই স্পৰ্শ কৰিব পাৰে, কিন্তু মন স্পৰ্শ কৰাৰ ক্ষমতা সকলোৰে নাথাকে। আপোনজনে যেতিয়া আঘাত দিয়ে তেতিয়া মানুহ বাহিৰৰ পৰা নহয়, ভিতৰৰ পৰা মৰি যায়। আঘাতখিনি বুকুৰ মাজত চেপি ধৰি ৰখাৰ শক্তি চবৰে নাথাকে। কাৰোবাৰ আঘাত চকু পানী হৈ বাহিৰ হৈ যায়। ভালপোৱা মানুহটো সিয়ে যিয়ে শাসন কৰিব, গালি পাৰিব, আকৌ চকু পানী অহাৰ আগতেই ভালপোৱা দি পাহৰাই দিব। সম্পৰ্ক দুয়োজনৰ ইচ্ছাতে তৈৰী হলেও ভঙাৰ সময়ত এজনেই সিদ্ধান্ত লয় আৰু আন এজনে মানি লবলৈ বাধ্য হয়। যিটো অভিমানত মানুহ উভতি নাহে, সেইটো অভিমান নহয়, আঁতৰি যোৱাৰ বাহানা মাথো। ভাল পাওঁ বুলিতো চবেই কব পাৰে, কিন্তু সঁচা ভালপোৱা কেইজনে দিব পাৰে। কিছুমান সম্পৰ্ক হয় চুটি গল্পৰ নিচিনা, জীৱনৰ মাজপথত হঠাৎ আৰম্ভ হৈ হঠাৎ শেষ হৈ যায়। মূল্য চবেই বুজে, কিন্তু হেৰাই যোৱাৰ পাছত। হয়তো তুমিও এদিন বুজিবা মই হেৰাই যোৱাৰ পাছত। ধৈৰ্য, আত্মবিশ্বাস আৰু মনোবল থাকিলে সকলো কামতে সফলতা অৰ্জন কৰিব পৰা যায়। কথা পতাৰ অভ্যাস যাৰ লগত গঢ় লৈ উঠে, তেওঁ যেতিয়া অৱহেলা কৰিবলৈ বা আনৰ সৈতে ব্যস্ত থাকিব লয়, তেতিয়া নজনাকৈ নুবুজাকৈ মন অশান্তিৰে ভৰি যায়। বৰ্তমান সময়ত বিনা প্ৰয়োজনত কোনেও কাকো এক মিনিট সময় দিব নিবিচাৰে। যিমানে ভাল সম্পৰ্ক বা ভাল বন্ধুত্ব নহওক কিয়। অকলশৰীয়া হয় সেইসকল মানুহ যিসকল মানুহে নিজতকৈও আনৰ কেয়াৰ লয় বেছি। সুখত নহয় মই দুখতেই সুখী, সুখবোৰ তেওঁক দিয়া ভগৱান, যাক মই নিজতকৈও বেছি ভাল পাওঁ। লোভ, হিংসা আৰু অহংকাৰ এই তিনিটাৰ ভিতৰত যিকোনো এটাই মানুহৰ জীৱন ধ্বংস কৰিবই যথেষ্ট। শিক্ষা মানুহৰ অভদ্ৰতাৰ চিন বহন নকৰে, বৰঞ্চ আচৰণে অভদ্ৰতা প্ৰকাশ কৰে। জীৱনত সুখ দুখ সহাটো বছৰত ঠাণ্ডা গৰম অহাৰ দৰেই, গতিকে ইয়াক সহ্য কৰিবলৈ শিকা উচিত। শিক্ষা থাকিলেও নহব, জ্ঞান থাকিব লাগিব। ধন থাকিলেও নহব, ভাল মন এটাও থাকিব লাগিব।
বতৰ সলনি হ'লে আগৰ অৱস্থাত ঘূৰাই পোৱা যায়, কিন্তু মানুহ সলনি হ'লে কেতিয়াও আগৰ অৱস্থাত ঘূৰাই পোৱা নাযায়। গুৰুত্ব, সন্মান, মৰম আৰু ভালপোৱা যাৰ পৰা যিমান পাবা সেইজনক সিমান ঘূৰাই দিব। তেতিয়া হ'লে তেওঁৰ ওচৰত কেতিয়াও অৱহেলিত নহ'ব। মানুহক অৱশ্য বিশ্বাস কৰিব লাগে, কিন্তু তাৰ আগত এটা কথা ভাবি চাব লাগে, তেওঁ মানুহ নে অমানুহ। কিছুমান মানুহ আছে যিসকলে আপোনাৰ দুখৰ বাবে অনুশোচনা কৰিব, কিন্তু পিছত বহুত সুখী হ'ব। আনৰ অনিষ্ট নকৰা মানুহবোৰে বেছিকৈ অনিষ্ট হয়। আনৰ অনিষ্ট নকৰা মানুহবোৰৰে বেছিকৈ অনিষ্ট হয়, কাৰণ আজিৰ প্ৰেক্ষাপটত লোকৰ ভাল ভবা মানুহৰে বেয়া বেছি হয়। উদ্দেশ্য নোহোৱাকৈ কোনেও কাষত নাহে আৰু স্বাৰ্থ নাথাকিলে কোনেও কাৰোৰ কাষত নাথাকে। অতি সোনকালে যিবোৰ মানুহ আপোন হয়, সেই মানুহবোৰ অতি সোনকালেই বহুত দূৰ গুচি যায়। হিংসা কৰি আনৰ ক্ষতি সহজে কৰিব পাৰে, কিন্তু আপুনি কেতিয়াও নিজৰ উন্নতি কৰিব নোৱাৰে। জীৱন সংগী এনেকুৱা হোৱা উচিত যাৰ সন্নিধানত কেৱল মৰম, ভালপোৱাই নহয়, সন্মান আৰু সম্পৰ্কটোৰ মূল্য বুজাৰ ক্ষমতাও থাকে। গছ পুৰণি হ'লে কাটি পেলাব নালাগে, ফল দিব নোৱাৰিলেও ছাঁ দিব। ঠিক সেইদৰে মা-দেউতা বুঢ়া হ'লে উপাৰ্জন কৰিব নোৱাৰিলেও আপোনাৰ সন্তানৰ ভাল বন্ধু হ'ব। ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাই দিব, লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব।